নমস্কাৰ ভিউৱাৰ্ছসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰ্ছসকল, আপোনালোকে যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে কুণালে নৈক বিয়া পতা ল'ৰাটোক দেখি খেদি যাব আৰু অৱশেষত ল'ৰাটোক ধৰি নৈক ক'ত লুকুৱাই থৈছ বুলি কয়। আনফালে আমি দেখিবলৈ পাইছিলোঁ নৈক বিয়া পতা ল'ৰাটো আৰু এজনী পত্নী থকা দেখিবলৈ পাইছিলোঁ। আৰু কুণালে নৈক ক'ত লুকুৱাই থৈছ বুলি কোৱাত ল'ৰাটোৱে কোন নৈ চিনি নাপাওঁ বুলি কয়। ল'ৰাটোৱে নৈক বিয়া পতা ফটোকপি কুণালে দেখুৱায় আৰু ফটোকপি ল'ৰাটোৰ পত্নীগৰাকীয়ে দেখাৰ পাছত তোমাৰ আৰু এজনী পত্নী আছে বুলি সোধে। আনফালে কুণালে দুয়োজনকে বান্ধি থয় আৰু ল'ৰাটোক বেয়াকৈ পিটিব আৰু নৈ ক'ত আছে বুলি সোধাত নৈ মমায়েকৰ ঘৰত আছে বুলি কয় আৰু কুণালে এড্ৰেছটো বিচাৰে আৰু এড্ৰেছটো দি দিয়ে। ভিউৱাৰ্ছসকল, ল'ৰাজনে বাৰু নৈক সঁচাকৈ বিয়া পাতিছে নেকি বাৰু? নাইবা অফিচৰ মালিকজনৰ লগত মিলি ল'ৰাজনে নৈক কুণালৰ ওচৰৰ পৰা আঁতৰ কৰিবলৈ এইবোৰ কৰি আছে নেকি বাৰু? এই সকলোবোৰ জানিব পাৰিব আজিৰ খণ্ডটো। ভিউৱাৰ্ছসকল, আজিৰ খণ্ডটোত দেখিবলৈ পাব ল'ৰাটোৱে সকলো কথা কুণালক কৈ দিয়ে আৰু সিহঁত দুইজনক কুণালে এৰি দিয়ে। আনফালে কুণালে ঘৰত মাক, নবৌৱেক আৰু পেহীয়েকক নৈক বিচাৰি পালোঁ বুলি কয় আৰু মই আজি আনিবলৈ যাম বুলি ক'ব আৰু মাকে ল'ৰাটো কোন বুলি সুধিব আৰু নৈক ক'ত আছে বুলি সোধা দেখিবলৈ পাব। কুণালে মাকক ক'ব মই এই সকলোবোৰ মই আহি পেলাইহে ক'ম বুলি ক'ব আৰু নৈক আদৰিবলৈ সাজু হৈ থাকিবলৈ ক'ব আৰু কুণালে কথাবোৰ কৈ সেইখিনিৰ পৰা গুচি যাব। আনফালে কুণালৰ কথা শুনি মাকৰ মূৰ ঘূৰাব আৰু মাকৰ এনেকুৱা অৱস্থা দেখি নীলে কুণালে কিবা জেং কৰিলে নেকি সুধিব আৰু পেহীয়েকে ক'ব এতিয়ালৈকে কৰা নাই কিন্তু কৰিব বুলি ক'ব। আনফালে কুণালে নৈক বিচাৰি যাব। ভিউৱাৰ্ছসকল, আজি নৈক যদি বিচাৰি পায় নৈ বাৰু কুণালৰ লগত আহিবনে বাৰু? এই সকলোবোৰ জানিবলৈ দুবৰি দলিচা নামৰ ধাৰাবাহিকখন চাব লাগিব। সেয়েহে ভিউৱাৰ্ছসকল, দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ আজি খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।